নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টিত অসম আৰু ভাৰতৰ ইতিহাস সম্বন্ধীয় 20টা প্ৰশ্ন আৰু তাৰ উত্তৰ লৈ আহিছোঁ। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকা সভ্যতাৰ আৱিষ্কাৰ কেতিয়া কৰা হয়? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1921, 1921 চনত। 2 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইটা। 3 নম্বৰ প্ৰশ্ন, মৌৰ্য বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন ডি। 4 নম্বৰ প্ৰশ্ন, মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? শুদ্ধ উত্তৰ অপশ্যন চি মহামতি অশোক। 5 নম্বৰ প্ৰশ্ন, কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ অশোক। 6 নম্বৰ প্ৰশ্ন, অশোকে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি বৌদ্ধ ধৰ্ম। 7 নম্বৰ প্ৰশ্ন, বিখ্যাত হিন্দু আইন স্ৰষ্টাকাৰীজন কোন? শুদ্ধ উত্তৰ অপশ্যন ডি মনু। 8 নম্বৰ প্ৰশ্ন, যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰ অপশ্যন বি পতঞ্জলি। 9 নম্বৰ প্ৰশ্ন, কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল? শুদ্ধ উত্তৰ এ চন্দ্ৰগুপ্ত দ্বিতীয়। 10 নম্বৰ প্ৰশ্ন, হিউৱেন চাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি হৰ্ষবৰ্ধন। 11 নম্বৰ, আহোমৰ শেষ ৰজাজনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি পুৰন্দৰ সিংহ। 12 নম্বৰ প্ৰশ্ন, হস্তিবিদ্যাৰ্ণ পুথিখনৰ লেখক কোন? অপশ্যন ডি সুকুমাৰ বৰকাইত। 13 নম্বৰ প্ৰশ্ন, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন? অপশ্যন এ চুহুংমুং। 14 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1671। 15 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন? শুদ্ধ উত্তৰ অপশ্যন বি মণিৰাম দেৱান। 16 নম্বৰ, কামাখ্যা মন্দিৰ কোনে সজাইছিল? অপশ্যন এ নৰকাসুৰ। 17 নম্বৰ, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন বি 1826 চনত। 18 নম্বৰ, কোচ বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন ডি বিশ্বসিংহ। 19 নম্বৰ, গোহাঁই কমল আলি কোনে সজাইছিল? অপশ্যন এ নৰনাৰায়ণ। 20 নম্বৰ, বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন? শুদ্ধ উত্তৰ ভাস্কৰ বৰ্মন। বন্ধুসকল, এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰক।